সঁচাই বা জানিলে বৰ বেয়া লাগে অ'। নিজৰ ভুলৰ ফল ভুগিছে। বিয়া হোৱা এমাহ হোৱাই নাই মাৰপিট হ'লেই। আজিকালি নিউজত দেখা নাই এই বিয়াৰ দুদিনৰ পাছতে দুইজনৰ মাজতে ডাইভৰ্চ হয়। কিছুমানে আকৌ ডিঙিত দা লৈ দুইটাৰে কটাকটি। ভাবিলে বুকুখন কঁপি যায় অ'। ৰাজলক্ষী, কথাটো কিন্তু ভাল হোৱা নাই দেই। মানে তই যে ৰাতি ৰাতি মিথুনৰ লগত সদায় দেৰিলৈকে ঘূৰি ফুৰ, সেইটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই দেই। চাবি পাছত পস্তাবি কিন্তু। পাছত পস্তালে কিন্তু একো নকবি আমাক। তহঁতে এনেই টেনশ্যন লৈছ। লাইফটো এনজয় কৰিব লাগে। আৰু আজিকালি টকা নাথাকিলে একো নাই বুজিছ। টকা থাকিলে বিয়াৰ পাছতো এটা লাকজাৰী জিন্দগী। অকল টকা থাকিলেই মানুহ হেপী হ'ব নোৱাৰে, মিছা কথা। না, টকাই মেইন। তহঁতেও টকা থকা এটা চাই ল'বি বুজিছ। তাৰপাছত উইকেণ্ড আউটিং, বাৰ্থডে চেলিব্ৰেশ্যন, এনিভাৰ্চেৰী আৰু হানিমুনটো আছেই।